হাঁহ খোৱা নাই আমাৰ গাহৰি মেইন গাহৰি গ'ল গাহৰি মেইন আহোম যেতিয়া গাহৰি মেইন আমি অসমীয়া যেতিয়া গাহৰি মেইন ট্ৰাইবেল মানুহ যে গাহৰি মেইন হইল কাক কোৱা হয় মেইন কথাটো এটা হল গাহৰি মেইন কাক কোৱা হয় যে ট্ৰাইবেল মানুহ যে বড়ো মানুহ হেল্ল' ওয়েলকাম টু মাই ইউটিউব চেনেল গাইস মই এই ভিডিঅ' জৰিয়তে যে কিবা কথা কবার চাইছে আর কি যে আপোনালোকক যে ভিডিঅ'টো দেখিয়া থাকিলে গম পাবি আর কি এই ভিডিঅ' জৰিয়তে মই কি কবার চাইছো কথাটো কি হল কিয় কাৰণে মই এই ভিডিঅ'টো আনিব লগা হল গাইস লোক তো ভিডিঅ'টো পুরা দেখো মই এই ভিডিঅ' জৰিয়তে যে এটাই কবার চাইছে যে এজন যে আহোম ছোৱালী না আহোম যে এজন যে ৰিপোৰ্টাৰক যে এনেকুৱা যে কথা কৈছে যে আপোনালোকক যে এই ভিডিঅ'ৰ জৰিয়তে সবে যে গম পাবি মই এই ভিডিঅ'টো কি কবার চাইছো কথাটো কি হল মেইন কথা যে এই ছোৱালীটোক গাহৰি মেইন কৈছিলো যে গাহৰি মেইন যে কেতিয়াৰ পৰা যে গাহৰি মেইন হৈ গ'ল আহোম গিলা যে কেতিয়াৰ পৰা গাহৰি মেইন হৈ গ'ল যে আগৰ হিষ্ট্ৰি জাস্ট ভাবে আগৰ হিষ্ট্ৰি যেতিয়া যে ট্ৰাইবেল মানুহ যে বড়ো মানুহ যে গাহৰি কোৱা শুরু করেছিল গাহৰি বেং এঞ্জুর সবে খাইছিল যে এই সময়ত যে ট্রাইবেল গিলা যে বড়ো কছাৰী যে যে গাহৰি খাইছিল মদ খাইছিল যে এই সময়ত যে আমাক যে বড়ো কমিউনিটি ট্রাইবেল মানুহ যে হিংসা করেছিল যে এই সময়ত যে হেট করেছিল আমাক যে এনেকুৱা যে গাহৰি খাওয়া যাত এঞ্জুৰ খাওয়া যাত এনেকুৱা যে কিছুমান কথা বেলেগ বেলেগ ধৰণৰ কথা যে আমাক অসম্মান করেছিল ট্রাইবেল মানুহ যে আমাৰ বড়ো মানুহ যে ট্রাইবেল মানুহ যে গাহৰি মেইন হইল কাক কোৱা হয় মেইন কথাটো এটা হল গাহৰি মেইন কাক কোৱা হয় যে ট্রাইবেল মানুহ যে বড়ো মানুহ ট্রাইবেল মানুহ অনেক আছে যে গাহৰি মাংস খায় ইন্ডিজিনাস পিপল যে ভূমিপুত্ৰ যে খিলঞ্জীয়া জনগোষ্ঠী এটো কয় যে ট্রাইবেল যে অসমত যে আসামত যে এই অসমতে যে আমাৰ যে ট্রাইবেল মানুহ ভূমিপুত্ৰ হয় আগের যে হিস্টোরিক যে ভূমিপুত্ৰ যে আমার যে খিলঞ্জীয়া মানুহ যে এই জায়গার যে বড় মানুহ খিলঞ্জীয়া যে ট্রাইবেল মানুহ যে খিলঞ্জীয়া হয় আর কি এই কথাটো হল যে এনেকুৱা যে কথা কল যে গাহৰি মেন আগৰ দিনত যে হেড কৰিছিল বিয়া যে হিংসা কৰিছিল যে আগৰ দিনত যে বড় মানুহ যে ট্রাইবেল মানুহ যে মদ কোৱা গাহৰি কোৱা যে এনেকুৱা যে হেড কৰিছিল ওই সময়তো কোৱা নাছিল না ওই সময়তো লাজ লাগিছিল এতিয়া কেনেকৈ কৈছে কেনেকৈ কোৱা লগা হল এতিয়া যে গাহৰি মেন কয়া গাহৰি মেন কাক কোৱা হয় গাহৰি মেন যে ট্রাইবেল মানুহ যে ইন্ডিজিনাস মানুহ এইটোতে গাহৰি মেন কোৱা হয় বড়ো মানুহ এক্সাম্পল যেই ধৰণে কথা কৈছে এজন যে আহোম ছোৱালী মই এই ভিডিঅ'ৰ জৰিয়তে এটাই কথা কবার চাওঁ যে গাহৰি মেন কাক কোৱা কয় গাহৰি মেনটো ট্রাইবেল মানুহ কোৱা হয় ফৰ এক্সাম্পল বড়ো মানুহ কোৱা হয় এইটোই যে গাহৰি মেন যে আগৰ দিনত যে কেনেকুৱা যেনেকুৱা যে বড়ো মানুহ যে হিংসা কৰিছিল বা হেড কৰিছিল যে গাহৰি খোৱা যাত এঞ্জুৰ খোৱা যাত এনেকুৱা যে আজিৰ দিনত যে আগৰ দিনত যেনেকুৱা যে আমাৰ বড়ো মানুহ যে হেড কৰিছিল এই মানুহজনে যে আজিৰ দিনত যে গাহৰি মেন কোৱা লগা হয় তেনেকে গাহৰি মেন কোৱা লগা হয় তো অসম্ভৱ না তো লাজ লাগা কথা এইটো লাজ লাগে যে গাহৰি মেন কোৱাটো লাজ লাগিব লাগে যে এনেকুৱা যে আগৰ দিনত এনেকুৱা যে হেড কৰিয়া যে আজিৰ দিনত এনেকুৱা যে গাহৰি মেন কোৱাটো লাজ লাগিব লাগে আর কি যে গাহৰি মেনটো কাক কোৱা হয় এইটো জানিব লাগে আগত এইটোই আর কি যে এইটো জানিলে গম পাবি আর কি গাহৰি মেন কাক কোৱা হয় ট্রাইবেল যে ইন্ডিজিনাস যে খিলঞ্জীয়া যে মানুহকে যে কোৱা হয় যে আগৰ দিনত বহুত খাইছিল ট্রাইবেল মানুহ যে বড়ো মানুহ বহুত খাইছিল না ওই সময়ত যেনেকুৱা যে কথা কৈছে এইটো যে হিষ্টরিক যে মনত আহিলে কথা কবার যে মনত আহে আর কি যে আগৰ দিনত যে এনেকুৱা কোৱা নালাগিছিল যে আমাক যে গাহৰি খোৱা চোৰ খোৱা জাত এঞ্জুৰ খোৱা জাত যে এনেকুৱা যে কৰা আজিৰ দিনত যে গাহৰি মেন কোৱা নালাগে যে লাজ লগা কথা এইটো হল আর কি তোমার লগতে যে এইটো যে গাহৰি মেন নহয় গাহৰি মেনটো হয় ট্রাইবেল মানুহ ট্রাইবেল যে গাহৰি মেন কবার যে লাজ লাগাব লাগে আর কি গাহৰি মেন কোনটা কোৱা হয়
এই ভিডিঅ'ৰ জৰিয়তে মই এই কথাটাই নিয়াজ লৈ যে মই এই ভিডিঅ'টো আনা লগা হ'ল আৰু কি এই কথাটো লৈ এই ভিডিঅ'টো আনা হ'ল যে আজিৰ দিনত থাকি তোমাৰ যে গম পাব লাগে গাহৰি মেইনটো কাক কোৱা হয় কাক গাহৰি মেইন কোৱা হয় এইটো গম পাইছে আৰু কি তোমাৰ লগত না ভিডিঅ' চায়া ভিডিঅ'টো তোমালোকক যে কি ভাবিছে কমেণ্ট জনাব আৰু কমেণ্টত কবি কিবা কথা ক'লে যে গাহৰি মেইন কাক কোৱা হয় লাজ লগা কথা যে আহোমগিলা যে গাহৰি মেইন কোৱাটো লাজ লাগিব লাগে আৰু কি যে আগৰ দিনত যে বেলেগ জাতিৰ জনগোষ্ঠী হলেও এনেকুৱা কৈছিলো আৰু কি এইটোৱে কৈছে আৰু মই সত্য কথাটো ভিডিঅ'টো লৈ আহিছে সত্য কথা ট্ৰু ষ্টৰি আপোনালোকক ভিডিঅ'টো চাই থাকা আৰু কি এই ছোৱালীজনী কি কৈছিলো চাই থাকা আপোনালোকক উৰুকা চবৰ লগতে মিলি জুলি খোৱা হ'ল এসাঁজ বহুত ভাল লাগে হাঁহে মাহে চব উজনিটো আৰু হাঁহৰ মেইন হাঁহ খালেতো বেছি বিহু বিহু লাগে আৰু ৰহি সাঁজ গাহৰি ৰহি খালো ৰহি মোৰ মাৰ ঘৰতে বনাই ইয়াত বাৰু মানুহজনৰ ঘৰত বনোৱা নহয় তেনেকে আহোঁৱে আৰু ভালেই লাগে হয় হয় উৰুকা ওচৰতে ঘৰতে মানে আমাৰ ছ'চাইটি পৰে ছ'চাইটিতে আমি আৰু ভোজ ভাত খাই অলপমান হাঁহ খোৱা নাই আমাৰ গাহৰি মেইন ৰহি খোৱা নাই নাই খোৱা বনোৱা নহয় আমাৰ গাহৰি বনোৱা হয় গাহৰি খোৱা হয় গাহৰি ছাগলী মাছ সেইবিলাকে আৰু আহিছোৱে আহোঁ প্ৰায়ে আহোঁ অহা হয় আৰু এনেই এপাক বিহু আগতে এনেই নাই 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 গাহৰি মই নাখাওঁ হাঁহ খাওঁ বাৰু হয় গাহৰি গ'ল গাহৰি মেইন আহোম যেতিয়া গাহৰি মেইন ৰহি খোৱা হয় এইবাৰহে নহয় ঘৰত খোৱা হয় ঘৰত থেংক ইউ এবাৰ প্ৰথম আহিছে না আগতো আহিছোঁ ইয়াতে ওচৰতে ভাল লাগে আজিৰ দিনটোলৈকে ৰখি থাকোঁ আহিবৰ কাৰণে ওচৰতে যেতিয়া ভাল লাগে ওচৰতে উৰুকা ঠিকে আৰু ঘৰতে ওচৰ পাজৰে গাহৰি হাঁহ তেনেকে গাহৰি খোৱা হ'ল গাহৰি মেইন ৰহি নাই ভাল লাগে ভাল লাগে ভালেই লাগে নহয় কিন্তু ৰংঘৰ বাকৰি বুলি ক'লে সমগ্ৰ ৰাজ্যবাসীয়ে আজিৰ দিনটোলৈ অপেক্ষা কৰি থাকে হয় হয় সকলোৱে অপেক্ষা কৰি থাকে আজিৰ দিনটোলৈ উৰুকা ভালদৰে গ'ল গাহৰি মেইন ঠিকে আছে উৰুকা ভালেই গ'ল গাহৰি মেইন আমি অসমীয়া যেতিয়া গাহৰি মেইন হয় ৰহিটো আছে গাহৰি লাগিবই হয় ভাল লাগিছে ভালকে গৈছে হৈছে মেইন